নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই নদী এখন দেখুৱাম বুলি ভাবিছোঁ আপোনাক, আৰু মোৰ ভিডিঅ'ত সকলোৱে চাই থাকক। আজি মই যাই আছোঁ গাইছ নদী এখনলৈ, আৰু আমাৰ এই আজি বৰষুণ বতৰ আৰু ঘৰতনো কি কৰি থাকিম বুলি ভাবিলোঁ, সেইকাৰণে নদী এখনলৈ যাওঁ আৰু মোৰ ভিডিঅ'ত সকলোৱে চাই থাকক। আৰু লগৰ আছে তন্ময় আৰু ইফালে হিমাংশু। তই মুকুৰা মুকুৰি কি খাই আছা? আৰু গাইছ ৰাস্তাটো আমাৰ ৰাস্তাটো বহুত বোকা হৈ গাইছ, আৰু এই ৰাস্তাটো দেখিছে নহয় আপোনালোকক কিমানখিনি বোকা, আৰু ৰাস্তা বোকাত ধৰি মানে খোজ দিবলগীয়া জেগা নহয়, এনেকৈ চাইডে চাইডে কিবাকৈ আমি যাওঁ আৰু গাইছ আহি এইফালে নদী এখন ৰাস্তাত সোমালোঁ, আৰু ইফালে ককাহঁতে গৰু আলিলা। আৰু যিহেতু অলপ আগত বৰষুণ দি আছিলে সেইকাৰণে নদী এখন ৰাস্তাত পানী হৈ গৈছে, পুৰা পানী যাই আছে, বোকা পানী হৈ গৈছে। আহি আছে আগত দেখি, আৰু চুলি পুৰা জিৰত লগাই দিছে চলি গৰু আলিলে বৰ্তা গৰু আলি, আৰু এইফালে পুৰা গৰু লৈ যাই আছে মানুহবিলাক, সন্ধিয়া হৈ আহিছে। আৰু এনেকৈ আৰু আমি ভাবিছোঁ একবাৰ নদী কাষখনৰ পৰা অলপ আহোঁ, এনেকৈ আৰু আহিলে কাষখন পাই গ'লোঁ। আৰু গাইছ ইফালে নদীটো আছে, আৰু এইফালে আমাৰ ভোলা নদী, আৰু এইফালে মানে দুটা নদী লগ আছে, ভোলা নদী আৰু লক্ষী নদী। আৰু গাইছ ইফালে আমাৰ নদী কাষ হ'লেও মানে বুঢ়া ফিল্ডৰ দৰে। আৰু গাইছ এতিয়া নদীৰ কাষে কাষে আহি আছোঁ, আৰু এইফালে পাছতে হিমাংশু আছে, হিমাংশু নদীত নুমছি, আৰু তন্ময় আছে, তন্ময় নদীত ফটো উঠি আছে। আৰু এতিয়া ময়ো নুমো গাইছ, মোৰ তাতে বালিত অৱস্থাটো বেয়া গৈছে, তালৈও ভৰিখন ওলাই নহা হৈছে। মোক দেখা পাই হিমাংশুৰ পুৰা হাঁহি উঠি গৈছে। বহুত বোকা গাইছ, বালিত সোমাই যাওঁ, সেইকাৰণে চেনেলযোৰ ইয়াতে থৈ ল'লোঁ। আৰু এতিয়া এনেকৈ যাম, আৰু যিহেতু চেনেলযোৰ পিন্ধি গ'লে সোমাইহে যায়, আৰু সেইকাৰণে চেনেলযোৰ ক'ৰবাত বালিৰ তলত সোমাই ল'ব, সেইকাৰণে আৰু চেনেলযোৰ খুলি আহিলোঁ। আৰু এতিয়া আগলৈ যাই আছোঁ, শেষলৈ চাই থাকক। আৰু আগতে আছে হিমাংশু পুৰা ছটা তটা লৈ যাই আছে, আৰু নদী কাষতে ইনষ্টা চাই যাই আছে। এতিয়া আমি ভাবিলোঁ আগলৈ যাওঁ বুলি আমি তিনিওটা আহি আছোঁ। এতিয়া আহি পাই গ'লোঁ নদী কাষখন, আৰু মানে যোনখিনি জেগালৈ আহিম বুলি কৈছিলোঁ মই প্ৰথমতে, সেই জেগাখিনি আহি পালোঁ। মানে আমাৰ দুটা নদী জইন আছিল, ভোলা নদী আৰু লক্ষী নদী, আৰু সেই নদীটো যিহেতু এতিয়া আহি পালোঁ, আৰু এতিয়া মই দেখুৱাম। আৰু ইয়াতে মানে দুটা নদী আছে আমাৰ, যিহেতু ঘৰৰ ওচৰৰে, বেছি দূৰত নহয়। আৰু এতিয়া চাই থাকক, মই দেখুৱাই আছোঁ ভিউবোৰ। আৰু গাইছ ইফালে বঢ়িয়াকৈ চাইডে চাইডে বঢ়িয়াকৈ আহিবন আছে। আৰু যেতিয়া আমি সৰুতে আহিছিলোঁ ইয়াতে, তেতিয়া আমি বঢ়িয়াকৈ লুকা ভাকু খেলিছিলোঁ, আৰু কিবাকৈ আমি ইয়াতে লুকলি যোনে বিচাৰি নাপাইছিল, আমি পুৰা ভিতৰে সোমাই চাইডে চাইডে দাউৰি থাকোঁ। সেই দিনটো এতিয়াও যদি মনত পৰে তেতিয়াও বহুত ভাল লাগে। এই হ'ব দে মাথা ঘূৰাব। আৰু নদী কাষততো দেখাব নালাগে, নদী কাষত গাইছ ভিডিঅ' কল কৰি কাৰোবাক দেখাই আছে জেগাবিলাক। আৰু গাইছ এতিয়া আমি হিমাংশুৱে কাহিবনৰ মাজত আছোঁ, আৰু এইফালে তন্ময় আমাৰ লগত নাই, সি নদীৰ কাষত আছে। আৰু তাতে বোলে কোনোবা এটা খুৰাই মাছ ধৰি আছে, তাতে মাছ পাইছে, আৰু আমাকো সি ফোন কৰি এতিয়া মাতছি, আৰু এতিয়া আমিও তাতে যাই আছোঁ। কি ধুনীয়া জেগা গাইছ, এনেকুৱা জেগাবিলাক আহি ভালো লাগে গাইছ কেতিয়াবা, কাৰণ যিহেতু আমি গাঁৱলীয়া মানুহ, আৰু গাঁৱলীয়া মানুহ যিহেতু গাঁৱৰ এনেকুৱা এই ঠাইবোৰতে ভাল লাগে আৰু আমাৰ কাৰণে বহুত। আৰু তাতে জাল মাৰি এতিয়া এইটো মাছ পালা, মিৰ্গা মাছ। বানপানীত আহে মাছ ধৰিবা, আৰু আমিও কেতিয়াবা এনেকৈ মাছ ধৰিবা আহিব লাগিব। মই আহিলে মই নাপাওঁ, সৰু পুঠি কেইটা পাতে বেলেগ মাছ। ডাঙৰ বোলে 1 কেজি 3 পোৱা মাছ পায়। আৰু তেতিয়া মই যোনটো কথা কৈছিলোঁ গাইছ, সেইটো কথাটো এতিয়া দেখুৱাম। মানে যোনটো কথা কৈছিলোঁ, আৰু আমাৰ ইয়াতে দুটা নদী আছে, ভোলা নদী আৰু লক্ষী নদী। সেই নদী দুটা এতিয়া দেখুৱাম। সেই নদীটো দুটাৰ ওচৰতে আছোঁ বাৰু, আৰু এতিয়া সেই নদীটো এখন আপোনালোকে চাওক। আৰু মানে দুটা নদী আছে, আৰু আগতে বোলে আৰু এটা নদী আছিল গাইছ, সেইটোৰ নাম আছিল বিখাইটি। আৰু এতিয়া সেই এটাটো নাই, মই দেখা নাই বাৰু সেইটো, কিন্তু সেইটো আছিল বোলে, আৰু এতিয়া বৰ্তমান নাই সেইটো। আৰু দুটা, আৰু ইফালে নদীটো চাওঁ আহক। যিহেতু দুটা নদী আছে, দুই চাইডৰ পৰা এটা আহিছে গাইছ, ইফালৰ পৰা এটা আহিছে আৰু ইফালৰ পৰা এটা আহিছে। ইফালে আহি পেলাই দুইটা নদী একে লগ হৈ গৈছে, আৰু সেইফালৰটোৰ নাম হৈছে লক্ষী নদী, আৰু ইফালৰটোৰ নাম হৈছে ভোলা নদী। আৰু ইয়াতে এই নদীটোত আমি আগতে গা ধুওঁ, কিন্তু সেইটো নদীত গা নুধুওঁ, কাৰণ সেইটো নদীৰ পানীটো অলপ হালধীয়া হান, আৰু সেই নদীটোত মানে অলপ বালি আহে, আৰু এইটো কাৰণে নুধুওঁ। আৰু আমি এইটো নদীত গা ধুওঁ, এইটো নদী শিল আছে, আৰু এইটো নদীত ধুওঁ। আৰু এতিয়া নুধুছে, এতিয়া বাৰিষা অলপ হৈ আছে, এতিয়া পানী আছে নদীত বহুত। আৰু গাইছ এতিয়া নদীটোৰ ছাইডৰ ফালে যাম, আৰু যিহেতু আমি 3জন আহিছিলোঁ গাইছ, আৰু হিমাংশু, তন্ময়, মই, আৰু এতিয়া আমি তন্ময় মইহে আছোঁ। হিমাংশু ঘৰত গ'ল, তাৰ বোলে কিবা দেৰি হৈ আছে, গৰু নিব লাগিব, সেইকাৰণে এতিয়া আমি দুজনে যাই আছোঁ। আৰু গাইছ যোৱাবাৰ যেতিয়া বানপানী হৈছিল, তেতিয়া নদীটো ইফালে আহি গোটেই গৰা চৰা ভাঙি লৈ গৈছে। তাৰপিছত বানপানী কমাৰ পিছত এইফালে বল্ডাৰ আনি পেলাই চাইডে চাইডে গোটেই বল্ডাৰ বান্ধি দিছে।
পিছে এতিয়া বল্ডাৰ বনাইছোঁ নদীৰ ফালে নাই নদীৰ ফালে বহুত দূৰ পেলা যায় সদায় মনটো বহুত ভাল লাগে গাইছ আজিও মই আহিছোঁ যদি বহুত মনটো ভাল লাগছে আৰু এইবিলাকত উঠি আছোঁ আৰু তন্ময় তলত আছেই এই তন্ময় কাহিবুনৰ মাজে মাজে আহি আছোঁ আৰু গাইছ এই কিবা দিছে তিনিটা ৰদ বান্ধি পেলাই নদীৰ গৰা নখোৱাৰ বাবে দিছে আৰু এইবাৰতো ইফালে পানী আহি নাপালে আৰু যাবাৰ এইবিলাক জেগাতে গাইছ পানী গৈছিল আমাৰ নদী কাষৰ ভিউটো চাওঁ সকলোৱে আৰু গাইছ কি ধুনীয়া দেখা পায় আৰু ইফালে হ'ল চৰাৰ ফালে আৰু ইফালে মানুহ ঘৰবিলাক আছে আৰু আমাৰ ঘৰটোতেই ইফালে আছিল গাইছ এই তাৰে ওচৰত আমাৰ ঘৰটো আছে আৰু আমি আছোঁ ইয়াতে আৰু বেছি দূৰ নহয় গাইছ আমাৰ নদী কাষৰ ঘৰৰ পৰা আৰু গাইছ ভিউবিলাক দেখিলে কিবা নিজৰে ভাল লাগে আৰু ইফালে তন্ময় আছেই প্ৰায় সন্ধিয়া হ'ল 6টা বাজি গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ কাৰণ গাইছ আজিকালি বেলিটো সোনকালকৈ নুডুবে কাৰণে আৰু দেখিছে নহয় কেমেৰাত অলপ কেমেৰা ফাটি গৈছে আৰু তন্ময়তো এতিয়াও কয় আৰু অলপত থাকোঁ আৰু মই কৈছোঁ মই নাথাকোঁ আৰু যিহেতু মই এটা গৰু আছে গৰুটো লৈ যাব লাগিব আৰু ইয়াতে নদীখন থাকি কি কৰিম নদীখন যিহেতু আৰু এটাও মানুহ নাই আৰু সকলোৱে গৰু যাই নদীখন আমাৰ গাঁৱৰ সকলোৱে মানুহে গৰু দিয়ে আৰু সকলোৱে গৰু চৰু লৈ গ'ল আৰু ইয়াতেনো আৰু কি কৰি থাকিম আৰু এতিয়া হিমাঞ্চুটো গ'লে আৰু এতিয়া ময়ো যাওঁ আজি ভিডিঅ'টো এইখিনি আছে সন্ধিয়া হৈ গ'ল গাইছ আৰু যদি ভিডিঅ'টো চাই গাইছ ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই